নমস্কাৰ মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। তো মই কেইটামান ভিডিঅ'ত কিছুমান আমাৰ সৰু সৰু কথাৰ ওপৰত কৈ আহিছোঁ। তো আজিও মই আপোনালোকক এই সৰু সৰু কথাৰ ওপৰতে ক'ম। তো আজিৰ আমাৰ টপিকটো কি, ইউটিউবৰ মোৰ চেনেলটোৰ বা ভিডিঅ'টোৰ থাম্বনেইলটো চাইয়ে গম পাইছে। আমাৰ সকলোৱে দলং বান্ধো হয়নে? আগৰ দিনত মানুহে যেতিয়া তাৰমানে ইটা চিমেণ্ট সেনেকৈ প্ৰচাৰ নাছিল, শাকো বান্ধিছিল। আৰু ঠিক তেনেদৰে এই ৰামে ৰাৱণৰ কব্জাৰ পৰা সীতাক ঘূৰাই আনবাক লগি এখন শাকো বান্ধিছিল। এই কাহিনীটো আপোনালোকে শুনছে যে হনুমানে ৰামৰ আদেশত সাগৰত এখন শাকো বান্ধিছিল। তো এই শাকোখন কেনেকৈ বান্ধিছিল? তাত শিলেৰে শাকোখন বান্ধিছিল, শিলেৰে শাকোখন নিৰ্মাণ কৰিছিল। তো কি কৰিছে, শিলকেইটা লৈছে আৰু তাতে ধুনীয়াকৈ সীতাক আনবা যাবৰ কাৰণে হনুমানে ৰামৰ নিৰ্দেশত শাকোখন নিৰ্মাণ কৰিছে। কিছুমানৰ মতে সেই শিলকেইটা শ্ৰীৰাম বুলি কৈ দলি মাৰি দিছে আৰু পানীত উপঙি উঠিছে, সেনেকে শাকো হৈ গৈছে। আৰু কিছুমানৰ মতে ৰামে গোটেইকেইটা শিল চুই গৈছে, ৰামে চুই দিয়াৰ কাৰণে শিলকেইটা দলি মাৰি দিছে আৰু শিলকেইটা পানীত ডুবি যোৱা নাই, ওপৰতে ভাহি আছে, এখন শাকো হৈ গৈছে। এই কথাখিনি কিমান দূৰ সঁচা বা কিমান দূৰ মিছা আমি ইয়াৰ ওপৰত আলোচনা কৰিম। এই যে শাকোখন নিৰ্মাণ কৰিছিল এই কথাটো সঁচা, কিন্তু ৰামে চুই দিয়াৰ লগে লগে বা ৰামৰ নাম কৈ শিলটো দলি মাৰি দিয়াৰ লগে লগে যি ভাহি উঠিছিল এইটো মিছা। তাৰ মানে শিলকটা পানীত ভাহি উঠিছিল শিলকটাৰ নিজৰ গুণৰ কাৰণে। ইয়াত কোনো শ্ৰীৰাম বুলি কৈ দলি মাৰি দিওঁতে নাই বা ৰামে চুই দিয়াৰ কাৰণে নাই। আমাৰ সাধাৰণ যিবিলাক শিল আছে বৰ্তমান আমাৰ ওচৰে পাজৰে থকা শিলবোৰ, সেই শিল যদি আমি পানীত দলি মাৰি দিওঁ তেতিয়া শিলটো মানে আৰু অনায়াসে পানীত ডুবি যাব। কিন্তু ৰামতো বা হনুমানে নিৰ্মাণ কৰা শাকোখনৰ যিখিনি শিল আছিল সেই শিলকেইটা অলপ বেলেগ ধৰণৰ আছিল। সেই শিলকেইটাৰ নাম হৈছে বৰ্তমান বিজ্ঞানীসকলে নামকৰণ কৰিছে পিউমিছ, আৰু সেই শিলকটাক পিউমিছ বুলি জানো। পিউমিছ শিলৰ এটা নিজা গুণ কি, সেই শিল কেতিয়াও পানীত ডুবি নাযায়, সেই শিল পানীত ভাহি থাকে। তো ঠিক তেনেদৰে ৰামৰ নিৰ্দেশত হনুমানে শাকোখন বান্ধিবলৈ আহি প্ৰচুৰ পৰিমাণৰ পিউমিছ শিল পাইছিল, কিন্তু তেখেতলোকে এই পিউমিছ শিল বুলি নাজানে। শিলটো লৈছে মানে শ্ৰীৰাম বুলি কৈছে বা ৰামে চুই দিছে, মানে পানীত দিছে, সাগৰত দিছে, এখন শাকো হৈ গৈছে। আমিতো ইমান দিনে এইটোৱে বিশ্বাস কৰি আহিছোঁ যে ৰামে চুই দিছে বা ৰামৰ নাম কৈ শিলকটা দলি মাৰি দিয়াৰ কাৰণে শিলকটা পানীত ভাহি শিলৰ শাকো হৈছে। আচল কথাটো আজি আপোনালোকক মই ক'লোঁ। যদি আপোনালোকে এই কথাটো নাজানিছিল তে আপোনালোকে আজি নিশ্চয় এটা নতুন কথা জানিলে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ জানি থাকিবৰ কাৰণে, এনেকুৱা ধৰণৰ একদম সৰু সৰু কথাবোৰ জানি থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে মোৰ এই ভিডিঅ'টো আপোনালোকৰ যদি চাই বিৰাট ভাল লাগিছে যে আজি নতুন কথা এটা শিকিলোঁ, আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু নিজৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই নজনা কথাটো জানিব পাৰে।